Hello students, welcome to my SM Studio YouTube channel. আজি মই SS ফার্স্ট ইয়াৰৰ 22 মাৰ্চত হ'বলগীয়া ইকনমিক্সৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন দিম। কারেন্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰ আহিব 100% এইবাৰ আহিব। তো নাম্বার 1 কোৱেশ্চন কি দি আছে দামৰ উচ্চ সীমা আৰু নিম্ন সীমাৰ মাজৰ পাৰ্থক্য। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আহিব পাৰে। এই কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰ্সত আহিছিল ডিফারেন্ট বিটুইন প্রাইস সেলিং এন্ড প্রাইস ফলৰ। উত্তৰ ইয়াত দিয়া আছে ডিফারেন্ট বিটুইন প্রাইস সেলিং এন্ড প্রাইস ফলৰ। ইয়াত ইংলিশ মিডিয়ামটো দেখি ল'ব, এছএমএছ মিডিয়ামটো দি আছে। নাম্বার 2 কোৱেশ্চন কি দি আছে একচেটিয়া বজাৰ আৰু প্ৰতিযোগিতামূলক বজাৰৰ মাজত পাৰ্থক্য। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আহিব পাৰে ডিস্টিংগুইশ বিটুইন মনোপলি মাৰ্কেট এণ্ড মনোপলিষ্টিক মাৰ্কেট। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াত দি আছে ডিফাৰেন্ট বিটুইন মনোপলি মাৰ্কেট এণ্ড মনোপলিষ্টিক মাৰ্কেট। ইয়াত ইংলিশ মিডিয়াম দি আছে দুটা টপিক আৰু এছএমএছ মিডিয়ামত দি আছে দুটা টপিক। এছএমএছ মিডিয়ামত ইয়াক একচেটিয়া বজাৰ আৰু প্ৰতিযোগিতামূলক বজাৰ বুলি কোৱা হয়। ইয়াত এছএমএছ মিডিয়ামত দি আছে ভালদৰে চাই ল'বা। নাম্বার 3 কোৱেশ্চন দি আছে স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজত পাৰ্থক্য। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবাৰ ডিফাৰেন্ট বিটুইন ফিক্সড কষ্ট এণ্ড ভেৰিয়েবল কষ্ট। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰ আহিব এইবাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াত দি আছে ডিফাৰেন্ট বিটুইন ফিক্সড কষ্ট এণ্ড ভেৰিয়েবল কষ্ট। স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজত পাৰ্থক্য। এছএমএছ মিডিয়ামত দি আছে, ইংলিশ মিডিয়ামত দি আছে, বহুত মিডিয়াম দি আছে, ভালদৰে চাই ল'ব। মই আকৌ এবাৰ দেখুৱাই লৈছোঁ। নাম্বার 4 দি আছে পৰোক্ষ কৰ আৰু প্ৰত্যক্ষ কৰৰ মাজত পাৰ্থক্য। ডিস্টিংগুইশ বিটুইন ডাইৰেক্ট টেক্স এণ্ড ইনডাইৰেক্ট টেক্স। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰ আহিব এইবাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। ইয়াত দি আছে ডিফাৰেন্ট বিটুইন ফিক্সড কষ্ট এণ্ড ভেৰিয়েবল কষ্ট। স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজত পাৰ্থক্য। এছএমএছ মিডিয়ামত দি আছে, ইংলিশ মিডিয়ামত দি আছে, বহুত মিডিয়াম দি আছে, ভালদৰে চাই ল'ব। মই আকৌ এবাৰ দেখুৱাই লৈছোঁ। ইয়াৰ পিছত কি কোৱেশ্চন আছে ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজত পাৰ্থক্য লিখা। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ডিস্টিংগুইশ বিটুইন মাইক্ৰ' ইকনমিক্স এণ্ড মেক্ৰ' ইকনমিক্স। ইয়াত দি আছে ডিফাৰেন্ট বিটুইন ডাইৰেক্ট টেক্স এণ্ড ইনডাইৰেক্ট টেক্স। পৰোক্ষ কৰ আৰু প্ৰত্যক্ষ কৰ ইয়াৰ মাজত পাৰ্থক্য দি আছে। ইংলিশ মিডিয়াম দি আছে, এছএমএছ মিডিয়াম দুয়োটা দি আছে, বহুত মিডিয়াম ভালদৰে দুয়োটা চাই ল'ব। ইয়াৰ পিছত আমি কেইটামান এমচিকিউ কোৱেশ্চন আৰু ভিএছচি কোৱেশ্চন আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণলৈ চাব। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। নাম্বার 1 কোৱেশ্চন কি দি আছে মৌলিক অৰ্থনৈতিক সমস্যা হৈছে দ্য বেচিক ইকনমিক্স প্ৰব্লেম ইজ। অপশ্যন নাম্বাৰ এ দি আছে সম্পদৰ সীমাবদ্ধতা, স্কাৰচিটি অফ ৰিচোৰ্চেছ। অপশ্যন নাম্বাৰ বি দি আছে ধনৰ অভাৱ, লেক অফ মানি। অপশ্যন নাম্বাৰ চি দি আছে উৎপাদনৰ বৃদ্ধি, ইনক্ৰিজেছ ইন প্ৰডাকশ্যন। অপশ্যন নাম্বাৰ ডি দি আছে ব্যৱসায় বৃদ্ধি, এক্সপেনশ্যন অফ বিজনেছ। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নাম্বাৰ এ সম্পদৰ সীমাবদ্ধতা, স্কাৰচিটি অফ ৰিচোৰ্চেছ। কোৱেশ্চন নাম্বাৰ 2 কি দি আছে অৰ্থনীতিৰ জনক কাক বুলি কোৱা হয়। হু ইজ কল্ড দ্য ফাদাৰ অফ ইকনমিক্স। অপশ্যন নাম্বাৰ এ দি আছে এডাম স্মিথ, অপশ্যন নাম্বাৰ বি দি আছে কাৰ্ল মাৰ্কস, অপশ্যন নাম্বাৰ চি দি আছে জে.এম. কেইনছ, অপশ্যন নাম্বাৰ ডি দি আছে আলফ্ৰেড মাৰ্শ্বাল। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নাম্বাৰ এ এডাম স্মিথ। এইটো সকলোৱে জানে, সৰুৰ পৰা পাই আহিছোঁ যে অৰ্থনীতি বিজ্ঞানৰ জনক হৈছে এডাম স্মিথ। কুৱেশ্চন নাম্বাৰ 3 কি দি আছে অৰ্থনীতি কিমান ভাগত বিভক্ত। অপশ্যন নাম্বাৰ এ দি আছে 1, অপশ্যন নাম্বাৰ বি দি আছে 2, অপশ্যন নাম্বাৰ চি দি আছে 3 আৰু অপশ্যন নাম্বাৰ ডি দি আছে 4। হাউ মেনি ব্ৰাঞ্চেছ ইন ইকনমিক্স ডিভাইডেড ইনটু। ইয়াৰ উত্তৰ হৈছে সঠিক উত্তৰ হৈছে অপশ্যন নাম্বাৰ বি 2। কুৱেশ্চন নাম্বাৰ 4 কি দি আছে কৰছ আইন। কুৱেশ্চন নাম্বাৰ 4 কি দি আছে কৰছ আইন ল অফ ডিমাণ্ডেড অনুযায়ী একৰ্ডিং টু দ্য ল অফ ডিমাণ্ডেড। অপশ্যন নাম্বাৰ এ দি আছে মূল্য বৃদ্ধি পালে চাহিদা বৃদ্ধি পায়, ইফ প্রাইস ইনক্রিজেস ডিমান্ড ইনক্রিজেস। অপশ্যন নাম্বার বি দি আছে মূল্য হ্রাস পালে চাহিদা হ্রাস পায়, ইফ প্রাইস ডিক্রিজেস ডিমান্ড ডিক্রিজেস। অপশ্যন নাম্বার সি দি আছে মূল্য বৃদ্ধি পালে চাহিদা হ্রাস পায়, ইফ প্রাইস ইনক্রিজেস ডিমান্ড ডিক্রিজেস। অপশ্যন নাম্বার ডি দি আছে মূল্য হ্রাস পালে চাহিদা স্থির থাকে, ইফ প্রাইস ডিক্রিজেস ডিমান্ড রিমাইন্স কনস্ট্যান্ট। ইয়াত শুদ্ধ উত্তর হচ্ছে আমার অপশ্যন নাম্বার সি মূল্য বৃদ্ধি পালে চাহিদা হ্রাস পায়, ইফ প্রাইস ইনক্রিজেস ডিমান্ড ডিক্রিজেস। কুৱেশ্চন নাম্বার 5 কি দি আছে উৎপাদনৰ প্ৰধান উপাদানসমূহ কি। হোৱাট আৰ দ্য মেইন ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। অপশ্যন নাম্বার এ দি আছে ভূমি শ্ৰম মূলধন উদ্যোগ, অপশ্যন নাম্বার বি দি আছে মজুৰি লাভ, তাৰপিছত সম্পত্তি ধন। অপশ্যন নাম্বার চি দি আছে খাদ্য পানী বাসস্থান পৰিবহণ আৰু অপশ্যন নাম্বার ডি দি আছে বজাৰ উৎপাদন বিতৰণ আয়। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নাম্বার এ ভূমি শ্ৰম মূলধন উদ্যোগ, ল্যান্ড লেবার ক্যাপিটাল এন্ড এন্টারপ্রাইজ। কোয়েশ্চন নাম্বার 6 কি দি আছে জিডিপির সম্পূর্ণ রূপ কি বা সম্পূর্ণ
নাম কি, ফুল ফর্ম কি? হোয়াট ইজ দ্য ফুল ফর্ম অফ জিডিপি? অপশন নাম্বার এ দিয়েছে গ্রোস ডিমান্ড প্রোডাকশন, অপশন নাম্বার বি দিয়েছে গ্রোস ডেভেলপমেন্ট প্রোডাক্ট, অপশন নাম্বার সি দিয়েছে গ্রোস ডোমেস্টিক প্রোডাক্ট, আর অপশন নাম্বার ডি দিয়েছে জেনারেল ডোমেস্টিক প্রোডাক্ট। ইয়ার শুদ্ধ উত্তর হচ্ছে আমার অপশন নাম্বার সি গ্রোস ডোমেস্টিক প্রোডাক্ট। কোয়েশ্চন নাম্বার 7 কি দিয়েছে? ভারতের কেন্দ্রীয় ব্যাংকটো হৈছে দ্য সেন্ট্রাল ব্যাংক অফ ইন্ডিয়া ইজ, অপশন নাম্বার এ দিয়েছে স্টেট ব্যাংক অফ ইন্ডিয়া, অপশন নাম্বার বি দিয়েছে পাঞ্জাব ন্যাশনাল ব্যাংক, অপশন নাম্বার সি দিয়েছে রিজার্ভ ব্যাংক অফ ইন্ডিয়া, আর অপশন নাম্বার ডি দিয়েছে এলাহাবাদ ব্যাংক। ইয়ার শুদ্ধ উত্তর হচ্ছে আমার অপশন নাম্বার সি রিজার্ভ ব্যাংক অফ ইন্ডিয়া। কোয়েশ্চন নাম্বার 8 কি দিয়েছে? কোনটো সম্পদ অসীম? হুইচ রিসোর্সেস ইজ আনলিমিটেড? অপশন নাম্বার এ দিয়েছে পানি ওয়াটার, অপশন নাম্বার বি দিয়েছে বায়ু এয়ার, অপশন নাম্বার সি দিয়েছে বনজ সম্পদ ফরেস্ট রিসোর্সেস, অ্যান্ড অপশন নাম্বার ডি দিয়েছে খনিজ সম্পদ মিনারেল রিসোর্সেস। এর শুদ্ধ উত্তর হচ্ছে আমার অপশন নাম্বার বি বায়ু। কোয়েশ্চেন নাম্বার 9 দিয়েছে আমার হুইচ ট্যাক্স ইজ ইনডাইরেক্ট? অপশন নাম্বার এ দিয়েছে ইনকাম ট্যাক্স, অপশন নাম্বার বি দিয়েছে প্রপার্টি ট্যাক্স, অপশন নাম্বার সি দিয়েছে গুডস অ্যান্ড সার্ভিস ট্যাক্স জিএসটি, আর অপশন নাম্বার ডি দিয়েছে ওয়েলথ ট্যাক্স। ইয়ার শুদ্ধ উত্তর হচ্ছে আমার অপশন নাম্বার সি গুডস অ্যান্ড সার্ভিস ট্যাক্স জিএসটি। কোয়েশ্চন নাম্বার 10 কি দিয়েছে? হোয়াট ইজ দ্য ইন্ডিয়াস কারেন্সি কল্ড? অপশন নাম্বার এ দিয়েছে ডলার, অপশন নাম্বার বি দিয়েছে রুপি, অপশন নাম্বার সি দিয়েছে পাউন্ড, আর অপশন নাম্বার ডি দিয়েছে ইউরো। ইয়ার শুদ্ধ উত্তর হচ্ছে আমার অপশন নাম্বার বি রুপি। এতিয়া মই কেইটামান ভিএসি কুৱেশ্যন আলোচনা কৰিম। ইয়াত আমাৰ দিয়া আছে কুৱেশ্যন এছামিছ এণ্ড ইংলিছ মিডিয়াম, এনচাৰ দিয়া আছে 11 নম্বৰ কুৱেশ্যন। অৰ্থনৈতিক কাৰ্যকলাপৰ উদাহৰণ কি? হুইচ ইজ এন এক্সাম্পল অফ ইকনমিক্স এক্টিভিটি? ইয়াৰ উদাহৰণ হৈছে মাল বিক্ৰী চেলিং গুডছ। কুৱেশ্যন নম্বৰ 12 কি দিয়া আছে? অৰ্থনৈতিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য কি? হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ ইকনমিক্স প্ল্যানিং? ইয়াৰ উত্তৰ হৈছে আমাৰ অৰ্থনৈতিক উন্নয়ন ইকনমিক্স ডেভেলপমেণ্ট। কুৱেশ্যন নম্বৰ 13 কি কৈছে? ভাৰতৰ জিডিপিৰ আটাইতকৈ ডাঙৰ অংশ কোন কোন খণ্ডৰ পৰা আহে? হুইচ সেক্টৰ ইজ দ্য লাৰ্জেষ্ট কণ্ট্ৰিবিউটৰ টু ইণ্ডিয়াছ জিডিপি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ সেৱা খণ্ড ছাৰ্ভিছ সেক্টৰ। কুৱেশ্যন নম্বৰ 14 কি দিয়া আছে? ভাৰতৰ জিডিপি কোনে গণনা কৰে? হু ক্যালকুলেটস ইণ্ডিয়াছ জিডিপি? ইয়াৰ উত্তৰ হৈছে আমাৰ কেন্দ্ৰীয় পৰিসংখ্যা সংস্থা। এইখিনিতে এটা কথা কৈছোঁ যে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো তোমালোকৰ বাবে মই বহুত কষ্ট কৰি এই ভিডিঅ'বোৰ বনাইছোঁ। কুৱেশ্যনবোৰ বনাওঁতে বহুত টাইম লাগিছে, গতিকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াক আমি ইংৰাজীত CSO বুলি জানিব পাৰি, চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অফিচ। কুৱেশ্যন নম্বৰ 15 কি দি আছে? মূল্যস্ফীতি মানে কি? হোৱাট ডাজ ইনফ্লেশ্যন মিন? ইয়াৰ উত্তৰ হৈছে মূল্য বৃদ্ধিৰ ধাৰা ইনক্ৰিজ ইন প্ৰাইচ লেভেল। কুৱেশ্যন নম্বৰ 16 কি দি আছে? পুনৰ নৱীকৰণযোগ্য উৎস কি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হুইচ অফ দ্য ফলোয়িং ইজ এ ৰিনিউৱেবল ৰিচোৰ্চেছ? ইয়াৰ উত্তৰ হৈছে আমাৰ বতাহ শক্তি উইণ্ড এনাৰ্জি। কুৱেশ্যন নম্বৰ 17 কি দি আছে? ভাৰতৰ বাজেট কোনে উপস্থাপন কৰে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। হু প্ৰেজেণ্ট দ্য ইউনিয়ন বাজেট অফ ইণ্ডিয়া? ইয়াৰ উত্তৰ সকলে জানে যে ফাইনেন্স মিনিষ্টাৰে বাজেট দাখিল কৰে। ইয়াত আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰ দুয়োখন চৰকাৰতেই ফাইনেন্স মিনিষ্টাৰে বাজেট উপস্থাপন কৰে। বৰ্তমান ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ হৈছে নিৰ্মলা সীতাৰমণ আৰু অসমৰ ফাইনেন্স মিনিষ্টাৰ হৈছে অজন্তা নেওগ। দুয়োগৰাকীয়ে কিন্তু ওমেন হয়, মহিলা হয়। কুৱেশ্যন নম্বৰ 18 কি দি আছে? নীতি আয়োগৰ সম্পূৰ্ণ ৰূপ কি? হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নীতি ইন নীতি আয়োগ? ইয়াৰ উত্তৰ হৈছে আমাৰ নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 19 কি দি আছে? মূলধনী ব্যৱস্থাৰ বৈশিষ্ট্য কি? হোৱাট ইজ দ্য মেইন ফিচাৰ অফ এ ক্যাপিটালিষ্ট ইকনমি? ইয়াৰ উত্তৰ হৈছে ব্যক্তিগত সম্পত্তিৰ অধিকাৰ, প্ৰাইভেট প্ৰপাৰ্টি ৰাইটছ। কুৱেশ্যন নম্বৰ 20 কি দি আছে? কুৱেশ্যন নম্বৰ 20 কি দি আছে? ক্ষুদ্ৰ অৰ্থনীতিৰ উদাহৰণ কি? হুইচ ইজ এন এক্সাম্পল অফ মাইক্ৰ' ইকনমিক্স? ইয়াৰ উত্তৰ হৈছে আমাৰ চাহিদা আৰু যোগান, ডিমাণ্ড এণ্ড ছাপ্লাই। কুৱেশ্যন নম্বৰ 21 কি দি আছে? ধনৰ মূল কাম কি? হোৱাট ইজ দ্য মেইন ফাংচন অফ মানি? লেনদেনৰ মাধ্যম, মিডিয়াম অফ এক্সচেঞ্জ। কুৱেশ্যন নম্বৰ 22 কি দি আছে? ভাৰতৰ উচ্চতম আয়োগৰ সংস্থা কোনটো? হুইচ ইজ দ্য হাইয়েষ্ট ইনকাম টেক্স অথৰিটি ইন ইণ্ডিয়া? ইয়াৰ উত্তৰ হৈছে চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্স CBDT। কুৱেশ্যন নম্বৰ 23 কি দি আছে? ভাৰতৰ কাৰেঞ্চি কোনটো? এইটো অলপ আগত মই MCQ হিচাপে দিছোঁ। ইয়াৰ উত্তৰ হৈছে আমাৰ ৰূপী। কুৱেশ্যন নম্বৰ 24 কি দি আছে? কোনটো একাধিপত্য বজাৰ মনোপলি মাৰ্কেটৰ উদাহৰণ? হুইচ ইজ এন এক্সাম্পল অফ এ মনোপলি মাৰ্কেট? ইয়াৰ উদাহৰণ হৈছে ৰেলৱে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহিব পাৰে। কুৱেশ্যন নম্বৰ 25 কি দি আছে?
ভাৰতৰ আটাইতকৈ ডাঙৰ কৰ্তৃত্ব প্ৰতিষ্ঠান কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট ৰেগুলেটৰী বডি ইন ইণ্ডিয়া? ইয়াৰ উত্তৰ হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, RBI। তো ফাইনালি আমাৰ VSC কুৱেশ্যন কেইটা শেষ হৈ গ'ল। এতিয়া মই কেইটা MCQ কুৱেশ্যন আকৌ আলোচনা কৰিম। এইকেইটা MCQ মোষ্ট ইম্পৰ্টেণ্ট MCQ। নাম্বাৰ 1 কুৱেশ্যন, ইকনমিক্স শব্দটো কোন ভাষাৰ পৰা আহিছে? ইয়াত ইংলিছ মিডিয়ামতে দি দিছোঁ মই। দ্য ৱাৰ্ডছ ইকনমিক্স ইজ ডেৰাইভড ফ্ৰম হুইচ লেংগুৱেজ? ইয়াত চাৰিটা অপশ্যন দি আছে, ইংৰাজী দি আছে, লেটিন দি আছে, গ্ৰীক দি আছে আৰু হিন্দী দি আছে। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ C, গ্ৰীক। কুৱেশ্যন নম্বৰ 2 কি দি আছে? কুৱেশ্যন নম্বৰ 2 দি আছে অৰ্থনীতিৰ মূল উদ্দেশ্য কি? হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ ইকনমিক্স? অপশ্যন নম্বৰ A দি আছে ধন উপাৰ্জন, অপশ্যন নম্বৰ B দি আছে সম্পদৰ বণ্টন, অপশ্যন নম্বৰ C দি আছে মানুহৰ আৱশ্যকতাৰ পৰিপূৰ্তি আৰু অপশ্যন নম্বৰ D দি আছে ৰাজ্যৰ উন্নতি। ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C, মানুহৰ আৱশ্যকতাৰ পৰিপূৰ্তি। কুৱেশ্যন নম্বৰ 3 দি আছে প্ৰাথমিক অৰ্থনৈতিক সমস্যা কিমানটা? নম্বৰ ABCD দি আছে 2টা, 3টা, 4টা, 5টা। ইংলিছ মিডিয়ামত দিয়া আছে হাউ মেনি বেচিক ইকনমিক্স প্ৰব্লেমছ আৰ দেয়াৰ? ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ C, 3টা। কুৱেশ্যন নম্বৰ 4 কি কৈছে? কোনো সমাজৰ মূল অৰ্থনৈতিক সমস্যা কি? অপশ্যন নম্বৰ A দি আছে উৎপাদনৰ সমস্যা, অপশ্যন নম্বৰ B দি আছে উপভোক্তাৰ সমস্যা, অপশ্যন নম্বৰ C দি আছে সম্পত্তিৰ সমস্যা আৰু অপশ্যন নম্বৰ D দি আছে শ্ৰমিক সমস্যা। ইংলিছ মিডিয়ামত দি আছে হোৱাট ইজ দ্য ফাণ্ডামেণ্টেল ইকনমিক্স প্ৰব্লেম অফ এনি ছ'চাইটি? ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ A, উৎপাদনৰ সমস্যা, প্ৰব্লেমছ অফ প্ৰডাকশ্যন। কুৱেশ্যন নম্বৰ 5 কি কৈছে? প্ৰয়োজনীয়তাৰ নিয়ম অনুসৰি এটা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰয়োজনীয়তা অপশ্যন নম্বৰ A দি আছে বৃদ্ধি পায়, অপশ্যন নম্বৰ B দি আছে হ্ৰাস পায়, অপশ্যন নম্বৰ C দি আছে একে থাকে আৰু অপশ্যন নম্বৰ D দি আছে অনিশ্চিত হয়। ইংলিছ মিডিয়ামত দি আছে আমাৰ একৰ্ডিং টু দ্য ল অফ ডিমাণ্ড when the price of commodity increases its demand? ইয়াত অপশ্যন নম্বৰ A, B, C, D 4টা দি আছে। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ B, হ্ৰাস পায়, ডিক্ৰিজেছ। কুৱেশ্যন নম্বৰ 6 কি দি আছে? কুৱেশ্যন নম্বৰ 6 দি আছে যোগানৰ মূল নিয়ম কি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন নম্বৰ A দি আছে মূল্য বৃদ্ধিৰ লগে লগে যোগানো বৃদ্ধি পায়, অপশ্যন নম্বৰ B দি আছে মূল্য হ্ৰাস পালে যোগান বৃদ্ধি পায়, অপশ্যন নম্বৰ C দি আছে মূল্য আৰু যোগানৰ মাজত কোনো সম্পৰ্ক নাই আৰু অপশ্যন নম্বৰ D দি আছে যোগান সৰ্বদা একে থাকে। ইংলিছ মিডিয়ামত দি আছে আমাৰ হোৱাট ইজ দ্য বেচিক ল অফ ছাপ্লাই? ইয়াত 4টা অপশ্যন দি আছে, শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ A, ছাপ্লাই ইনক্ৰিজেছ উইথ এন ইনক্ৰিজ ইন প্ৰাইচ। কুৱেশ্যন নম্বৰ 7 দি আছে ৰাষ্ট্ৰীয় আয়ৰ গণনা কৰা পদ্ধতিটো কিমান প্ৰকাৰৰ? অপশ্যন নম্বৰ A দি আছে 2, অপশ্যন নম্বৰ B দি আছে 3, অপশ্যন নম্বৰ C দি আছে 4 আৰু অপশ্যন নম্বৰ D দি আছে 5। ইংলিছ মিডিয়ামত পঢ়িম আমি হাউ মেনি মেথডছ আৰ দেয়াৰ টু কেলকুলেট নেশ্যনেল ইনকাম? ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ B, 3টা। কুৱেশ্যন নম্বৰ 8 কি দি আছে? ৰাষ্ট্ৰীয় আয়ক কি ৰূপে গণনা কৰা হয়? অপশ্যন নম্বৰ A দি আছে উৎপাদনৰ মূল্য, অপশ্যন নম্বৰ B দি আছে উপভোগৰ মূল্য, অপশ্যন নম্বৰ C দি আছে বিতৰণৰ মূল্য আৰু অপশ্যন নম্বৰ D দি আছে ওপৰৰ সকলো। ইংলিছ মিডিয়ামত কি দি আছে? নেশ্যনেল ইনকাম ইজ কেলকুলেটেড ইন টাৰ্মছ অফ। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ A দি আছে ভেলু অফ প্ৰডাকশ্যন, অপশ্যন নম্বৰ B দি আছে ভেলু অফ কনজাম্পশ্যন, অপশ্যন নম্বৰ C দি আছে ভেলু অফ ডিষ্ট্ৰিবিউশ্যন আৰু অপশ্যন নম্বৰ D দি আছে অল অফ দ্য এবভ। ইয়াত আমাৰ শুদ্ধ উত্তৰ গোটেইকেইটা হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D, ওপৰৰ সকলোবোৰ বা অল অফ দ্য এবভ। কুৱেশ্যন নম্বৰ 9 কি দি আছে? ধনৰ প্ৰাথমিক কাৰ্য কি? অপশ্যন নম্বৰ A দি আছে বিনিময়ৰ মাধ্যম, অপশ্যন নম্বৰ B দি আছে কৰ যোগান ধৰা, অপশ্যন নম্বৰ C দি আছে বিত্তীয় নীতি নিৰ্ধাৰণ আৰু অপশ্যন নম্বৰ D দি আছে মূল্য নিয়ন্ত্ৰণ। ইংলিছ মিডিয়ামত দি আছে আমাৰ হোৱাট ইজ দ্য প্ৰাইমাৰী প্ৰডাকশ্যন অফ মানি? অপশ্যন নম্বৰ A দি আছে মিডিয়াম অফ এক্সচেঞ্জ, অপশ্যন নম্বৰ B দি আছে কালেকশ্যন অফ টেক্সেছ আৰু অপশ্যন নম্বৰ C দি আছে ফৰ্মুলেশ্যন অফ মনেটাৰী পলিচি, অপশ্যন নম্বৰ D দি আছে প্ৰাইচ কণ্ট্ৰল। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ A, বিনিময়ৰ মাধ্যম। ইংলিছত আছে আমাৰ ইয়াত মিডিয়াম অফ এক্সচেঞ্জ। কুৱেশ্যন নম্বৰ 10 দি আছে ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো? ইয়াত স্পেলিংটো শুদ্ধ কৰি ল'ব। অপশ্যন নম্বৰ A দি আছে SBI, অপশ্যন নম্বৰ B দি আছে RBI, অপশ্যন নম্বৰ C দি আছে PNB, পাঞ্জাৱ নেশ্যনেল বেংক, অপশ্যন নম্বৰ D দি আছে ICICI। ইংলিছ মিডিয়ামত দি আছে আমাৰ হুইচ ইজ দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া? অপশ্যন নম্বৰ A, B, C, D 4টা দি আছে। ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ B, RBI। কুৱেশ্যন নম্বৰ 11 কি কৈছে? অৰ্থনৈতিক বৃদ্ধিৰ মাপকাঠি কি? অপশ্যন নম্বৰ A দি আছে GDP, অপশ্যন নম্বৰ B দি আছে GNP, অপশ্যন নম্বৰ C দি আছে NNP আৰু অপশ্যন নম্বৰ D দি আছে ওপৰৰ সকলোবোৰ। ইয়াত ইংলিছ মিডিয়ামত দি আছে আমাৰ হোৱাট ইজ দ্য মেজৰ অফ ইকনমিক্স গ্ৰথ? অপশ্যন নম্বৰ A, B, C, D 4টা দি আছে। ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D, অল অফ দ্য এবভ, সকলোবোৰে ইয়াত শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 12 কি দি আছে? বিকাশৰ মূল বৈশিষ্ট্য কি? অপশ্যন নম্বৰ A দি আছে সম্পদৰ বৃদ্ধিৰ গতি, অপশ্যন নম্বৰ B দি আছে সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন, অপশ্যন নম্বৰ C দি আছে সম্পদৰ সংহতি আৰু অপশ্যন নম্বৰ D দি আছে মুদ্ৰাস্ফীতিৰ হ্ৰাস। ইংলিছ মিডিয়ামত কি দি আছে? হোৱাট ইজ দ্য মেইন
ক্যারেক্টারিস্টিক্স অফ ডেভেলপমেন্ট অপশন নম্বর এ বি সি ডি চারিটা দিয়ে আছে শুদ্ধ উত্তর হচ্ছে অপশন নম্বর বি সোশিয়াল অ্যান্ড ইকোনমিক চেঞ্জ কোশ্চেন নম্বর 13 কি দিয়েছে কোশ্চেন নম্বর 13 কি দিয়েছে সরকারি আয়র উৎস কোন ইয়াতো স্পেলিংটা আমার ভুল দিয়ে আছে অপশন নম্বর এ দিয়েছে কোর অপশন নম্বর বি দিয়েছে ঋণ অপশন নম্বর সি দিয়েছে বিদেশি সহায় আর অপশন নম্বর ডি দিয়েছে ওপৰৰ সকলোবোৰ ইয়াত ইংলিশ মিডিয়ামত দি আছে হোৱাট ইজ দ্য সোর্স অফ গভর্নমেন্ট রেভিনিউ অপশন নম্বর এ দিয়েছে ট্যাক্সেস অপশন নম্বর বি দিয়েছে লোনস অপশন নম্বর সি দিয়েছে ফরেন এইড আৰু অপশন নম্বৰ ডি দিয়েছে অল অফ দ্য এবভ ইয়াত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি গোটেইকেইটা ইয়াত শুদ্ধ কোশ্চেন নম্বৰ 14 কি দিয়েছে কোশ্চেন নম্বৰ 14 দিয়েছে ভাৰতৰ বাজেট কত ঘোষিত হয় অপশন নম্বৰ এ দিয়েছে সুপ্রিম কোর্ট অপশন নম্বৰ বি দিয়েছে সংসদ অপশন সি দিয়েছে রাজভবন আৰু অপশন নম্বৰ ডি দিয়েছে রাষ্ট্রপতি ভবন ইংলিশ মিডিয়ামত দিয়েছে আমাৰ হোয়ার ইজ দ্য ইন্ডিয়াস বাজেট প্রেজেন্টেড নম্বৰ এ দিয়েছে সুপ্রিম কোর্ট অপশন নম্বৰ বি দিয়েছে পার্লিয়ামেন্ট অপশন নম্বৰ সি দিয়েছে রাজভবন আৰু অপশন নম্বৰ ডি দিয়েছে রাষ্ট্রপতি ভবন ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি পার্লিয়ামেন্ট সংসদ গতিকে আজিৰ ভিডিও এইখিনি যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।